সুমন মেকঅভাৰ এণ্ড লাইফষ্টাইলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ মই স্বাগতম। আৰু আজি ব্লগটো মই আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ। এতিয়া হৈছে দিনৰ 12টা আৰু মই গা পা ধুই ৰেডি আৰু ব্লগটো কৰিবৰ বাবে মই আজি ৰেডি। গতিকে দেৰি নকৰি ব্লগটো আৰম্ভ কৰোঁ। প্ৰথমে মই কৰিম মোৰ এটা সৰু কাম আছে, সেইটো কৰি লওঁ। তাৰপিছত যাম মই মাৰ্কেটত যাম। অলপমান বস্তু আনিব লগা হৈছে, সেইবাবে মই সোনকালে যাব লাগিব। এতিয়া পাইছে 12টা আৰু 2টা বজাৰ আগত মই মাৰ্কেটত যাব লাগিব। গতিকে জল্দি মই কামটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। মই যে কৈছিলোঁ সৰু কামটো কৰি হৈ গ'ল আৰু এতিয়া মই যাম মোৰ বাহনখনত। এইখন মোৰ বাহন, এই বাহনখনত যাম মই এতিয়া বজাৰ কৰিবলৈ। বজাৰ কৰি কি আনো আপোনালোকক দেখাই আছোঁ। তাতে চাগে কি কিনো দেখাব নোৱাৰিম, কাৰণ মই মোবাইলটো য'তে ত'তে উলিয়াব নোৱাৰোঁ। এতিয়া চিটুৱেশ্যন ভাল নহয়, মৰিবলৈ চবৰে ভয় লাগে। গতিকে একে কি আনো সেইখিনিয়ে দেখাম। তো দেৰি নকৰি সোনকালে যাওঁ। বাই বাই, আহি লগ পাই আছোঁ। একো কিনা নাই। আজি গধূলিকৈ মোৰ জেঠাই আৰু মোৰ কাজিন ভাত খাব মাতিছে। গতিকে সিহঁতৰ কাৰণে অলপমান দিনতে বজাৰ কৰি থ'ব লগা হৈছে। জানে আলহী তাৰমানে কি প্ৰথমতে কি আনিব লাগিব, মাংস, তাৰপিছতে অলপমান পিঁয়াজ, আলু, চাউল আচলতে মই জহা চাউল আনিছোঁ। ভাবিছোঁ কিবা এটা আজি বনাম বুলি। আৰু মিঠাই বনাম আজি সিহঁতৰ কাৰণে স্পেচিয়েলি। আপোনালোককো দেখাই থাকিম দেই, চাই থাকিব মোৰ ব্লগটো। এতিয়া মই ফ্ৰেছ হৈ লওঁগৈ, কাপোৰ কানি চেঞ্জ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া মই খাবলৈ আহিছোঁ লাঞ্চ, আৰু লাঞ্চত আজি কি বনাইছে দেখিলে হাঁহিব। দেখাই দিছোঁ ৰ'ব। নেদেখাওঁ বুলি ভাবিছিলোঁ, কিন্তু দেখাইছোঁ আজি আমি এনেকৈয়ে খাইছোঁ বুলি। ইয়াত দেখিছে, ইয়াত কোনো দালি বুলিবলৈ বস্তু নাই। চৰি, দাইল। মোৰ দালি আহি যায় দেই। দাইল বুলিবলৈ কোনো বস্তু নাই, চব ভাজি বনাইছে আজি। এইটো হৈছে তিঁয়হৰ ভাজি, এইটো হৈছে চিকেন আৰু আলু ভাজি, এইটো অনলি আলু ভাজি, আৰু এইবিলাক মটৰ বুট ড্ৰাই, আৰু ভাত। এয়া খাম মই আজি। আজি আমাৰ লাঞ্চত আছে। গতিকে দেৰি নকৰি মই লাঞ্চটো এনজয় কৰি লওঁ। আৰু অলপ পিছত মই এতিয়া আহিলোঁ লাঞ্চ কৰি, আৰু লাঞ্চ কৰি আহি ভাবিলোঁ চুলিখিনি অলপমান প্ৰব্লেম হৈ আছে মোৰ। একচুৱেলি প্ৰব্লেম হৈ আছিলে, এতিয়া মই বহুতখিনি ভাল পাইছোঁ। আৰু তথাপিতো প্ৰব্লেমটো আৰু ভাল হ'বলৈ কাৰণে মই অলপমান ট্ৰিটমেণ্ট লৈ আছোঁ ঘৰতে। গতিকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এতিয়া মই এই পিঁয়াজটো লৈছোঁ। এই পিঁয়াজটো মই ইয়াত ৰুকি কি কৰোঁ মই দেখাই আছোঁ। আপোনালোকক ভালকৈ চাই থাকক ভিডিঅ'টো। চাওক, এই পিঁয়াজখিনি মই ৰুকি ল'লোঁ। একদম পূৰা মিহি হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা যিটো ৰস ওলাব, ইয়াত দেখিছেনে, ৰসটো মই এনেকৈ চেপিম। অনলি এই ৰসটো ৰাখি দিম, আৰু এই ৰসকণ উলিয়াই ল'লোঁ। ইয়াত দেখিছেনে, এই ৰসকণ উলিয়াই ল'লোঁ। এতিয়া মই ইয়াত দিম, এই ৰসখিনিত মই দিম এতিয়া এল'ভেৰা জেল। আপোনালোকৰ তাত যদি ৰিয়েল এল'ভেৰা পায়, তেন্তে আপোনালোকে সেইটো ইউজ কৰিব পাৰে। মোৰ তাত ৰিয়েলটো নাই, কৰিছিলোঁ কিন্তু এতিয়া নাই। আগতে আছিলে, এতিয়া নাইকিয়া। কিন্তু এতিয়া মই ইউজ কৰিম পতঞ্জলীৰ এল'ভেৰা জেল। এইটোও ভাল হয়, গতিকে মই এইটোকে ইউজ কৰোঁ। মই আচলতে অলপমানহে উলিয়াইছোঁ দেই। এটা সৰু পিঁয়াজৰ ৰস উলিয়াইছোঁ। আপোনালোকৰ যদি চুলি বেছি আছে, তেনেহ'লে আপোনালোকে ডাঙৰ উলিয়াব পাৰে। মোৰ চুলি বেছি ডাঙৰ নহয়, দীঘল নহয়। গতিকে মই মোৰ অলপেই হৈ যাব। আৰু আপোনালোকৰ যদি বেছি আছে, তেন্তে আপোনালোকে বেছি উলিয়াই ল'ব, নহ'লে নহ'বগৈ। মই ইয়াত এল'ভেৰা জেল দিবলৈ গৈ আছোঁ। বাছ ইমানেই মই দিম জেল। এতিয়া মই এই দুইখিনি মিক্স কৰি ল'ম। এতিয়া মোৰ এল'ভেৰা জেল আৰু পিঁয়াজৰ মিশ্ৰণ ৰেডি। এতিয়া মই কটন ডোখৰ লৈছোঁ তিয়াই, যিখিনি আমি মিশ্ৰণ বনাই থৈছিলোঁ তাত এতিয়া তিয়াই লৈছোঁ। এতিয়া মই কি কৰিম, মই স্কেল্পত লগাম।
আমাৰ গুড়িৰ পৰাই যিহেতু চুলি ভাল হয়, গতিকে আমি গুড়িত দিব লাগিব। যেনেকৈ আমি গছডালত পানী দি গুড়িত দিওঁ, গতিকে আমাৰ চুলিৰ ক্ষেত্ৰতো একেই হয়। গোটেইখিনিতে মই লগাই ল'ম এতিয়া, গোটেই গুড়ি অকণমানো ৰৈ নোযোৱাকৈ সকলোতে লগাই ল'ম। তেনেহ'লে মই এতিয়া এইখিনি লগাই লওঁ, তাৰপিছত লগ পাই আছোঁ। মই গোটেইখিনি চবতে লগাই ৰেডি, চবতে লগালোঁ। এতিয়া মই লগাই অলপমান 5 মিনিট সময় আপোনালোকে ভালকৈ মাছাজ কৰিব, ভালকৈ দেখাই আছোঁ কেনেকৈ মাছাজ কৰিছোঁ। অলপমান ভালকৈ এনেকৈ মাছাজ কৰিব। 1 ঘণ্টাৰ পিছত আপোনালোকে মাথাটো ৱাছ কৰিব পাৰিব, কাৰণ অকণমান আঠা হয়। এল'ভেৰা জেলৰ কাৰণে আৰু পিঁয়াজৰ ৰসৰ কাৰণে অলপমান মাথাটো আঠা হয়। গতিকে 1 ঘণ্টাটো যেনে তেনে ৰখিব লাগিব, ৰখি 1 ঘণ্টাৰ পিছত ৱাছ কৰিব পাৰিব। আৰু আজি মই দেখালোঁ আপোনালোকক চুলি কেনেকৈ গজিব। আৰু এইটো যদি আমি সপ্তাহত 2বাৰকৈ কৰোঁ, তেনেহ'লে চুলি নগজাৰ কোনো কথাই নাথাকে। সকলোৱে জানে, প্ৰায় সকলোৱে জানে যে পিঁয়াজ আৰু এল'ভেৰা জেল লগালে চুলি গজেই। আৰু যোনসকলে নাজানে, আজি মোৰ ভিডিঅ'টো চাই নিশ্চয় গম পাব। গতিকে এবাৰ ট্ৰাই কৰি চাব, যদি চুলি গজাব বিচাৰে তেনেহ'লে ট্ৰাই কৰি চাব পাৰে। আৰু একো ছাইড ইফেক্ট নাথাকে এইবিলাকৰ। পিঁয়াজ আমি খাই থাকোঁ যিহেতু, একো প্ৰব্লেম নাথাকে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু যদি চাই মোক জনাব কমেণ্টত আকৌ। তেন্তে ঠিক আছে, মই আৰু 1 ঘণ্টাৰ পিছত লগ পাই আছোঁ। তেতিয়ালৈকে এই গোন্ধটো সহ্য কৰি থকাটো বহুত টান কথা। যোনে পিঁয়াজৰ গোন্ধ সহ্য কৰিব নোৱাৰে, তেওঁলোকে কিন্তু নোৱাৰিব এই কামটো কৰিবলৈ। আৰু যদি পাৰে তেন্তে পাৰিব। মই পাৰোঁ, কিন্তু তথাপিতো অকণ অস্বস্তি লাগিছে। তথাপিতো থাকিব লাগিবই, আৰু কিবা এটা পাবৰ কাৰণে কিবা এটা হেৰুৱাব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম হয়। গতিকে আৰু 1 ঘণ্টাৰ পিছত লগ পাই আছোঁ। মই জাষ্ট ধুলোঁ মাথাটো। আপোনালোকেও যিকোনো হাৰ্বেল শ্বেম্পু দি মাথাটো ৱাছ কৰি দিব 1 ঘণ্টাৰ পিছত। ময়ো দিলোঁ। আৰু মই ইমান টাইম শুই আছিলোঁ, আৰু এতিয়া আহি বাহিৰত আহিছোঁ। আৰু বাহিৰত আহি বতৰটো এবাৰ চাওকচোন কেনেকুৱা হৈ আছে। টোপনি যোৱা বতৰ হৈ আছে, খেমেকা। এয়া সুজাতাই কৰি আছে। কি কৰি আছ? খোজকাঢ়ি আছে তাই। ইয়াতে আমি আচলতে বেলেগ দূৰলৈতো নাযাওঁৱেই। সেইখিনিৰ পৰা, সেই কৃষ্ণচূড়াডালৰ ওচৰৰ পৰা ইয়ালৈকে খোজকাঢ়োঁ। এতিয়া ময়ো কাঢ়িম, আৰু বাহিৰলৈ আহিছোঁ যেতিয়া। তাই কাঢ়িয়া আছে, মই তাইক জইন কৰোঁগৈ। তেতিয়ালৈকে বাই বাই। মই অলপ পিছত লগ পাই আছোঁ আপোনালোকক। হাই গাইজ, এতিয়া চাওঁতে হৈ গ'ল গধূলি, আৰু যিহেতু আলহী আহিব, সেইবাবে মই সোনকালে খানা পিনাবোৰ বনাবলৈ আৰম্ভ কৰি দিব লাগিব। আৰু কি বনাওঁ সেইটো ভালকৈ থিৰাং হোৱা নাই। এটা বস্তু থিৰাং হৈছে, মই আজি চিকেন পোলাও বনাম। আৰু তাৰ লগত কি বনাওঁ তাকে ভাবি আছোঁ। মাও কৈ আছে কি বনাওঁ আৰু তো ময়ে ভাবিব লাগিব। গতিকে চাই থাকক আপোনালোকে মই কি বনাওঁ। এতিয়া মই ফাৰ্ষ্ট টাইম বনাম চিকেনটোৰ কাৰণে মই ইয়াতে দিছোঁ হালধি, নিমখ, তাৰপিছতে অকণমান অইল, মিঠাতেল দিলেও হ'ব। মিঠাতেল দিছোঁ, আৰু দিছোঁ ইয়াতে বেচন। এই গোটেইবোৰ সানি, একো ধৰণৰ মছলা ইয়াত দিয়া নাই বৰ্তমানলৈকে। এই গোটেইবোৰ সানি মই এতিয়া এইখিনি 1 ঘণ্টামানৰ কাৰণে মই থৈ দিম ফ্ৰিজত। এয়া মই চব সানি কৰি ৰেডি কৰি থৈছোঁ। এতিয়া খালি মই ফ্ৰিজত থৈ আহোঁ, তাৰপিছত এইখিনি বনাম। ফাৰ্ষ্ট টাইম মই চিকেনটো বনাইহে বেলেগ বনাম আজি। ঠিক আছে, মই এইখিনি ফ্ৰিজত থৈ আহোঁ, তাৰপিছত লগ পাই আছোঁ। এইখিনি লৈ আহিলোঁ ফ্ৰিজৰ পৰা, ধুনীয়াকৈ লাগি গ'ল মাংসখিনি গাত। আৰু এইফালে মই গোলকৈ পিঁয়াজ কাটি লৈছোঁ, আলু কাটি লৈছোঁ। এতিয়া মই কি কৰিম, এই কেৰাহীটোত আগতে মাংসখিনি অলপকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি আলুখিনিও ফ্ৰাই কৰি ল'ম। ইয়াত মই দি দিছোঁ অলপমান তেল। এতিয়া তেলত মই অলপকৈ মাংসখিনি ভাজি ল'ম। এখনতে ধৰিয়ে কৰি আছোঁ যে, ভালকৈ একো দেখাব পৰা নাই দেই, বেয়া নাপাব আকৌ। ইয়াত দি দিছোঁ অলপকৈ। এতিয়া মই এইখিনি ভাজি ল'ম অলপকৈ।
এটা কথা ক'বলৈ গৈছোঁ দেই মই আচলতে এই যে মেৰিনেট কৰোঁতে যে বেচন দি লৈছিলোঁ যে কিয় জানেনে বেচন দি ল'লে কি হয় এই দেখিছেনে ইমান ধুনীয়া হৈ গৈছেগৈ এটা পকৰি নিচিনা হৈ যায়গৈ মাংসবিলাক যিহেতু মই ব্ৰইলাৰ চিকেন বনাইছোঁ ভাঙি যোৱাৰ চান্স থাকে গতিকে মই বেচন দি লোৱাৰ কাৰণে ভিতৰটো বহুত ছফ্ট হয় আৰু বাহিৰতো বহুত ক্ৰিস্পি হয় গতিকে আপোনালোকে এইটো ট্ৰাই কৰি চাব এবাৰ মই মাংসবোৰ বহুত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ এয়া দেখিব পাৰিছে বহুত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে মই ফ্ৰাই কৰি আছোঁ আলুখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তাৰপিছত চাই থাকক দেই এতিয়া মই ইয়াতে দিলোঁ জিৰা জালুক পিঁয়াজ আৰু গৰম মছলা গোটেইখিনি দি ফ্ৰাই কৰি থোৱা আলুখিনিৰ সৈতে আকৌ মই ফ্ৰাই কৰি আছোঁ ইয়াতে মই দি দিম এতিয়া মাংসখিনি ভালকৈ দেখুৱাব পৰা নাই গতিকে জল্দা-জল্দি কৰিব লগা হৈছে সেইকাৰণে দেখাব পৰা নাই তথাপিতো কৈ গৈছোঁ আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিম আৰু অলপমান টাইম মই ইয়াত মাংসখিনিও দি দিলোঁ দি মই ইয়াতে অলপমান পিঁয়াজ থৈ দিছিলোঁ এতিয়া মই এই পিঁয়াজখিনি দি দিম কাৰণ শেষত পিঁয়াজটো দিলে মিঠা মিঠা লাগে অলপমান খাই খুব সোৱাদ হয় গতিকে মই ইয়াত পিঁয়াজটো এতিয়া দি দিছোঁ তাৰপিছত অলপমান লৰাই কৰি ভাবিছিলোঁ মই পানী দিম বুলি কিন্তু মই পানী নিদিওঁ এবাৰ গাখীৰ দিম মিশ্ৰণটো মানে হঠাৎ চেঞ্জ হৈ গৈছিল পোলাওৰ লগত অলপমান মিঠা মিঠা হ'লে খাবলৈ ভাল হ'ব গতিকে সেইবাবে মই গাখীৰ দি দিম পানী নিদিওঁ এইখিনি ধুনীয়াকৈ মছলাৰ লগত পূৰা ছফ্ট হৈ গৈছে এতিয়া ইয়াত পানী দি গাখীৰ দি দিম মই গাখীৰত লৈছোঁ একাপ গাখীৰ এয়া আমাৰ খানা ৰেডি এয়া মই বনালোঁ আজি এয়া পোলাও এয়া চিকেন এইটো হৈছে কণীৰ গ্ৰেভি এয়া চালাড নেমু আৰু পিঁয়াজ এইখিনি হৈছে চিকেন কাৰী এইখিনিয়ে আজি মই বনালোঁ সকলো আলহী খাই কৰি গ'ল আৰু আমি এতিয়া খাবলৈ বহিছোঁ বহুত ৰাতি হৈ গ'ল কথা পাতোঁতে মই ভালকৈ একো দেখাব নোৱাৰিলোঁ অনলি মাংসৰ ৰেচিপিটোহে পাব আপোনালোকে চাবলৈ পোলাও চোলাও একো চাবলৈ নাপাব মই বেয়া লাগিছে আজি নোৱাৰিলোঁ কৰিবলৈ ভিডিঅ'টো বাট মই ট্ৰাই কৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ আৰু গতিকে মই খাই লওঁগৈ খাই আপোনালোকক লগ পাই আছোঁ ৰ'ব কেনেকুৱা হৈছে জনাই আছোঁ মই নজনাওঁ মোৰ ভণ্টিয়ে জনাই আছোঁ কেনেকুৱা লাগিছে খাই আজি ধুনীয়া টেষ্টি বহুত ভাল লাগিছেনে চিকেনটো কেনেকুৱা লাগিছে খাই বোলে ভালে লাগিছে গতিকে মোৰো ভাল লাগিব মই খাই লওঁ আৰু ইয়াৰ লগতে আজি ব্লগটো শেষ কৰি দিছোঁ আৰু মই খাই পেলাই ভিডিঅ'টো এডিটিং কৰি কাইলৈ চাগে আপোনালোকৰ মাজত এৰি দিম গতিকে আজিলৈ ব্লগটো সামৰণি মাৰিছোঁ আন এটা ব্লগ লৈ মই অতি সোনকালে আহি আছোঁ তেতিয়ালৈকে সকলোৱে সুস্থ থাকক আৰু ঘৰতে থাকক বাই